গুড মৰ্ণিং। আজি মই বহুত দিনৰ পিছত স্কুল যাম বুলি ভাবিছোঁ, সেইকাৰণে ভাবিছোঁ ৰাতিপুৱাৰ পৰা কি কৰিছোঁ আজি আপোনালোককো দেখাম। সোনকালে উঠি কুকুৰাক চাউল দি লৈছোঁ আৰু এইফালে মই চটিক ধৰি ৰাখিছোঁ, মানে কুকুৰাখিনিক তাই খেদাই যায়, নাখায় বাৰু, মানে এনেই খেদাই যায়, উৰি যায় যে তাই খুব ভাল পায়। আৰু এইফালে মিনু হৈ আছে, সেইটো কাৰণে তাই একদম পূৰা হিংসা চাই আছে আৰু তাইক দুইটাই খুব কাজিয়া লাগে। এয়া গ'লেই নহয় পিছে পিছে খেদাই। তাৰপিছত মই পানী গৰম কৰি লৈছোঁ দেউতাই মুখ চুখ ধুবৰ কাৰণে। তাৰপৰা এয়া ঘৰ সাৰি লৈছোঁ। ইমানেই খৰখেদা হৈছে, তাৰমানে মই ভিডিঅ' কৰিবলৈ তত নাই পোৱা। আৰু এইফালে চটিয়ে একদম মাজতে শুই দিব নক্সা কৰে। চটি হাই হেই চটি। তাৰপিছত এয়া বাচন সোপা মোৰ ধুবলৈ আছেই নহয়। আগতে মায়ে অলপ সহায় কৰি দিছিলে, এতিয়া অকলে অকলে কৰিব লাগে যে বৰ দিগদাৰ হয়। আৰু কেমেৰা ধৰি দিয়া মানুহো নাই, আগতে মায়ে ধৰি দিছিলে। আৰু এয়া মই ভাতটো পাতি ল'লোঁ, লগতে এয়া মই জাতিলাও কাটি লৈছোঁ, জাতিলাও দাইল বনাম। তাৰপিছত আৰু কণ বিলাহী আছে, সেইখিনি মই কণীৰ লগত ভাজিম। তাৰপিছত এয়া স্কুললৈ বুলি ওলাই গৈছোঁ। ইমানেই বতৰ বেয়া, ইমান বৰষুণ দিছে, ইমান বহুত দিনৰ পিছত স্কুল গৈ চবকে লগ পাই ইমান ভাল লাগিলে। তাৰপিছত মই ছুটি দিলে ঘৰলৈ উভতি আহিলোঁ। ছুটিকো ভিতৰতে বহাই থৈ গৈছিলোঁ, তলা মাৰি থৈ গৈছোঁ, মানে ঘৰত অকল দেউতা শুইহে থাকে সেইকাৰণে। তাৰপিছত এয়া ছুটি উৎপাত চাওক, মই অহা দেখি তাই মানে খুব ফূৰ্তি আৰু আজিলৈ ইমানেই, বাই বাই।